নমস্কাৰ আছো এই মুহূৰ্তত মই উপস্থিত আছো শ্ৰীমন্ত থিয়েটাৰৰ এজন অভিনেতাৰ সৈতে। নমস্কাৰ, মোৰ ঘৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট মানে, আৰু প্ৰথম অৱস্থাত মই বৰ ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহিছোঁ। সেইডোখৰ পঢ়োৱা। মোৰ নাম জয়ন্ত কুমাৰ নাথ। হয়, এই শ্ৰীমন্ত থিয়েটাৰৰ লগত কিমান দিনৰ পৰা জড়িত? মোৰ এই 2 বছৰ চলিছে। শ্ৰীমন্ত থিয়েটাৰ কৰাৰ আগমুহূৰ্তত আৰু বেলেগ নাট্য দলৰ লগত আছিল মই জড়িত হৈ আছিলোঁ। ৰূপৰাজ বুলি থিয়েটাৰ আছিল, বিনাপানীত আছোঁ, জ্যোতি মিলনত আছোঁ, মা জোনাকীত আছোঁ। প্ৰথম মোৰ ষ্টাৰ্টিং অভিমন্যু বুলি থিয়েটাৰখন ওলাইছিল পলাশবাৰীৰ পৰা, গুৱাহাটী পলাশবাৰীৰ পৰা। তাতে মোৰ আৰম্ভণি আছিলে। মোৰ আপোন নাটকখনত আপুনি ডক্টৰ মই নাৰ্ছিং হোমৰ মালিক অভিনয় কৰিছে। হয়। কেনেকুৱা লাগিছে? নাই, খুব ভাল লাগিছে। মই কেৰেক্টাৰটো কৰি কেনে খুবেই সুখী। মই আগতে এনেকুৱা ধৰণৰ কেৰেক্টাৰ কৰা নাছিলোঁ, মই বেলেগ কেৰেক্টাৰ কৰিছিলোঁ, কিন্তু এই বছৰ এইটো কেৰেক্টাৰ পাই মই খুবেই সুখী হ'ম। তোমাৰ ছাৰক সোধা, মই এতিয়া গুড মৰ্ণিং ক'ম নে গুড ইভিনিং? মানে ছাৰ, মই বুজিবলৈ কি বাকী আছে? যোৱা 2 সপ্তাহত তুমি মোৰ নাৰ্ছিং হোমৰ ডিউটিত এটেণ্ড কৰা নাই কোনো ছুটিত এপ্লিকেশ্যন, নাই কোনো ইনফৰমেশ্যন। বুজি পায় মোৰ জীৱনলৈ, তোমাৰ জীৱনলৈকে কি পৰিৱৰ্তন আহিল মই সেইটো গম পাইছোঁ, কিন্তু মই নিবিচাৰোঁ সেই পৰিৱৰ্তনৰ জোৱাৰে মোৰ এই ৰিপৰ্টেড নাৰ্ছিং হোমখনৰ সকলোবিলাক নিয়ম কানুন আমি নেতেকাৰ দৰে লৈ যাম। বিয়া কৰাবা তুমি, আৰু তোমাৰ এবচেণ্টৰ কাৰণে মোৰ নাৰ্ছিং হোমৰ ৰোগীয়ে ভোগ কৰিব। মই জবাবদিহি হ'ম। হাউ কেন আই টলাৰেট দিছ? এগুলো আই এম সৰি ছাৰ। সৰি বুলি তোমাৰ ডিউটি নেগলিজেঞ্চি ক্ষমা কৰা নাযায়। কি বুলি ভাবিছা? তোমাক যদি এতিয়া মোৰ নাৰ্ছিং হোমৰ কামৰ পৰা আঁতৰাই দিম, নাই এনেকুৱা নকৰিব। কিন্তু তোমাৰ কথা ভাবিলে যে গোটেই নাৰ্ছিং হোমখনে বন্ধ হৈ যাব। তোমাৰ দৰে মোৰ অন্য ডাক্তৰবিলাকেও যদি ক'ৰবাত দিয়াৰ পৰা ডিউটি নেগলিজেঞ্চ কৰে, এইবোৰ ৰোগীৰ মাজত বৰ বেয়াকৈ প্ৰচাৰ হয়। অন্য নাৰ্ছিং হোমবোৰ যদি সুবিধা হয়, আৰু আমাৰ উপাৰ্জন যদি দিনে দিনে কমিছে, যোৱা সুৰজিত যোৱা, যেতিয়া সিহঁতে পাৰ্টি কৰিবলৈ যায়, এৰেঞ্জ কৰিবলৈ যোৱা সুৰজিত যোৱা। আৰু সেই বিশেষ পাৰ্টিটো এনেকৈ আয়োজন কৰা গৈ যাতে আমি কথা পাতিলোঁ জয়ন্ত কুমাৰ নাথৰ সৈতে, শ্ৰীমন্ত থিয়েটাৰৰ অভিনেতা। তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেখেতৰ এই শিল্পীময় জীৱনটো আৰু এখোজ আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। আজিলৈ মানে ধন্যবাদ।